নমস্কাৰ, আসসালামু আলাইকুম। এয়া কি দেখিছেনে? মোৰ হাতত আছে কচু। আজি মই মোৰ বাগিচাখন দেখাম, পাচলি বাগিচাখন। সৰু এখন মোৰ পাচলি বাগিচা আছে, সেই বাগিচাখন দেখাম আৰু মোৰ পাচলি বাগিচাখনৰ পৰাই মই কচু ছিঙিছোঁ। এইখনেই মোৰ সৰু পাচলি বাগিচা। এইখন চাং বনাই দিছোঁ, ৰঙালাও লগাইছোঁ। যোৱাবাৰো লগাইছিলোঁ, যোৱাবাৰ লাগিছিল 5-6টামান লাগিছিল, সৰু হৈছে। মিঠা হৈছিল কিন্তু বহুত টেষ্টি। তাৰপিছত আছে পুদিনা, কচু, এয়া পিঁয়াজ, আৰু এইখিনি মোৰ নহয়, এইখিনি বেলেগৰ। এইখিনি মই মোৰ খেতিত লগাইছোঁ। কচুটো মই একদম আমাৰ গাঁৱৰ পৰা লৈ আহিছোঁ, মই ইয়াতে শ্বিলঙত লগাইছোঁ। মই ইমানেই ভাল পাওঁ মানে কচু। তাৰপিছত অকণমান যিহেতু কচুত বহুত আইৰণ থাকে, কাটিলে হাতখন খুজায়ো আৰু লগতে কলাও পৰে, সেইকাৰণে অকণমান মিঠাতেল সানি লৈছোঁ। লৈ কিনে ধুনীয়াকৈ বাকলিখিনি গুচাই ইয়াক কাটি ল'ম। বাকলিখিনি গুচাই ইয়াক সৰুকৈ কাটি ল'ম। মোৰ নিচিনা কোন আছে বাৰু ইমান কচু প্ৰিয়, জনাবচোন দেই। মোৰ বাকলি গুচাই এয়া হৈয়ে গ'ল। এতিয়া মই এইখিনি কাটি লৈছোঁ, এইটো গোটেইখিনি কটা হৈয়ে গ'ল। এই কোমল পাতটো দিব পাৰি, একো নহয়। এই কোমল পাতটো মই ইয়াতে কাটি দিছোঁ। তাৰপিছত মই খেতিৰ পৰা পিঁয়াজ আনিছিলোঁ, খেতিৰ পিঁয়াজখিনিও মই ইয়াতে কাটি ল'ম। এইখিনি মোৰ খেতিৰ পিঁয়াজ হয়। পিঁয়াজখিনিও ধুনীয়াকৈ কাটি ইয়াৰ কচুৰ লগতে একেলগে কাটি ল'ম। মই ইমান তেল সানি লোৱাৰ পিছতো মোৰ হাতখন একদম ক'লা পৰি গৈছে, কিন্তু খুজোৱা নাই। এইটো মানে যিটো খুজাই ন কচুটো, সেই মানে তেলটো সানি ল'লে অলপ কমকৈ খুজুৱাই। তাৰপিছত এই চাক, মোৰ হাত পূৰা ক'লা হৈ গৈছে, তথাপিও ইমান বেছি হোৱা নাই বাৰু। এয়া মোৰ আঞ্জাৰ কাৰণে মই লৈছোঁ এয়া পিঁয়াজ, কেঁচা জ্বলা, গোটা জিৰা, তাৰপিছত আদা, অকণমান নহৰু, এইখিনি। ইয়াতে মই কেৰাহীখন চব্জিখিনি ধুই ল'লোঁ, আঞ্জাখিনি। তাৰপিছত মই ইয়াতে কেৰাহীখন বহাই গোটা জিৰা, আদা, নহৰু এইখিনি অলপমান খুন্দি ল'লোঁ। তেল কেৰাহীত দি দিছোঁ। গৰম হোৱাৰ পিছত মই ইয়াতে দিছোঁ শুকান জ্বলা দুটা অকণমান দি দিছোঁ, ৰঙচুৱা পৰালৈকে। তাৰপিছত ইয়াতে মই এড কৰিম মই কাটি থোৱা পিঁয়াজখিনি আৰু কেঁচা জ্বলাখিনি। এইখিনি অকণমান লৰাই মই ইয়াত দিম নিমখ, সোৱাদ অনুসৰি নিমখ আৰু হালধি। এইখিনি দিয়াৰ পিছত অকণমান ৰঙচুৱা হোৱালৈকে মই লৰাই থাকিম, এইখিনি ভাজি থাকিম। তাৰপিছত মই ধুই লোৱা মোৰ কচুখিনি ইয়াতে এড কৰি দিম। তাৰপিছত এইখিনি হৈ গ'ল। এতিয়া মই দি দিছোঁ কচুখিনি, দি অকণমান লৰাই লৈছোঁ। মই আদা নহৰু পেষ্টটো অকণমান পিছত এড কৰোঁ, মানে তেলতে নিদিওঁ, তেতিয়া মানে গোন্ধটো বেছি থাকে, ভাল লাগে। আৰু মই এই কচুখিনি একদম কম জুইত বনাম, একদম ল' ফ্লেমত বনাইছোঁ, তেতিয়া খাবলৈ বেছি সোৱাদ লাগে। কচুটো মানে পূৰা গলি যায়, আমাৰ ভাষাত ক'ব গ'লে মজি যায় তেনেকৈ। তাৰপিছত মই লৰাই কিনে আদা নহৰুখিনি এড কৰি ঢাকনিখন লগাই দিছোঁ। লগাই কিনে 5-10 মিনিট পিছত চাইছোঁ এনেকুৱা হৈছে, মানে যিমানখিনি দিছিলোঁ তাতকৈ আধা হৈ গৈছে। লৰাই কিনে অকণমান ভাঙি দিছোঁ কচুখিনি, দি মই আকৌ ঢাকনিখন লগাই দিম। লগাই আকৌ 10 মিনিটমান ৰাখি দিম। আকৌ চাইছোঁ এই চাকচোন, তেল মোৰ ছাইডত কেনেকৈ এৰি দিছে, মানে মোৰ কচুখিনি হৈয়ে গ'ল। এতিয়া মই ইয়াত অকণমান গৰম মছলা এড কৰি দিম। গৰম মছলা দি দিম ইয়াতে, দি ধুনীয়াকৈ লৰাই দিম। গৰম মছলাখিনি দি দিলোঁ, দি ধুনীয়াকৈ লৰাই দিম। তাৰপিছত হৈয়ে গ'ল মোৰ আঞ্জা, মোৰ কচুৰ আঞ্জা। এতিয়া মই খাবলৈ ৰেডি। মই বনাইছিলোঁ এয়া খাৰৰ আঞ্জা, তাৰপিছত কচু, অকণমান ভেন্দি ভাজি আৰু দাইল। এয়াই আজিলৈ ইমানেই, বাই।